গাইজ সিদিনা যিকেইখন বিশ্ব সাহিত্যৰ কালজয়ী উপন্যাসৰ অসমীয়া অনুবাদ দেখাইছিলোঁ তাৰে আহক আজি আৰু বেলেগ কেইখনমান দেখুৱাওঁ। আৰু তাৰ আগতে মোৰ চেনেল ষ্ট্ৰেছ ৰিলিফটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আহক আজি প্ৰথম দেখুৱাওঁ ইলিয়াড আৰু অডিচি। দুয়োখন মহাকাব্য বুলিয়ে কোৱা হয়। মহাকবি হোমাৰে লিখিছিল আৰু অসমীয়া অনুবাদ কৰিছে অমূল্য কুমাৰ চক্ৰৱৰ্তী। প্ৰকাশন কৰিছে অসম প্ৰকাশন পৰিষদ। এই দুয়োখন মহাকবি হোমাৰ এজন পুৰণি গ্ৰীক কবি। তেওঁৰ এই দুখন বহুত ডাঙৰ লিখনি আছিল। দুয়োখন পঢ়িব লগা। পুৰণি গ্ৰীক সাধুকথাবিলাক ইয়াত গোটেই পোৱা যায়। এন ফ্ৰাংকৰ ডায়েৰী। এন ফ্ৰাংক এজনী 14 বছৰীয়া ছোৱালী আছিল, যিয়ে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নাজী বাহিনীৰ ভয়ত পলাই থাকিব লগা হৈছিল আৰু সেই কেইদিন তেওঁ এখন চিঠি লিখিছিল তেওঁৰ মৰমৰ মেকুৰী পোৱালিটোলৈ। আৰু সেই চিঠিবোৰ পিছত এখন কিতাপ আকাৰেৰে প্ৰকাশ কৰিছিল তেওঁৰ দেউতাকে। এই এন ফ্ৰাংকৰ ডায়েৰীখনৰ অনুবাদ কৰিছে বাসন্তী লস্কৰ আৰু গীতা উপাধ্যায় আৰু প্ৰকাশ কৰিছে লয়াৰ্ছ বুক ষ্টলে। এই কিতাপখন পঢ়িলে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ গোটেইখিনি ভালকৈ পোৱা যায়। এইবাৰ আহক মাক্সিম গৰ্কীৰ অন্য এখন ধুনীয়া উপন্যাস আৰ্তামানৱৰ পৰিয়াল। অনুবাদ কৰিছে যদুনাথ শইকীয়াই। মাক্সিম গৰ্কীৰ কিতাপৰ বিষয়ে আৰু কি ক'ম, প্ৰকাশন কৰিছে অৰুণোদয় প্ৰকাশনে। ইয়াতো এটা ফেমিলিৰ বিষয়ে বৰ্ণনা কৰা আছে। বৰ সুন্দৰ বৰ্ণনা, পঢ়িব লাগে। আৰ্তামানৱ পৰিয়াল। বিশ্ব সাহিত্যৰ অন্যতম এখন উপন্যাস দিনদুখী। ভিক্টৰ হুগোৰ লা মিজাৰেবলৰ অসমীয়া ভাঙনি কৰিছে থানেশ্বৰ হাজৰিকা আৰু প্ৰকাশক শৰাইঘাট প্ৰকাশন। বৰ ধুনীয়া কাহিনী, পঢ়িব লাগে। বিশেষকৈ আমাৰ তৰুণীসকলৰ বাবে এখন ধুনীয়া উপন্যাস। এইখন উপন্যাসৰ বিষয়ে কি ক'ম, চোখেৰ বালি। মেইন ৰাইটাৰ ৰবীন্দ্ৰনাথ ঠাকুৰ। অনুবাদ কৰিছে বিনীতা বৰা দেৱচৌধুৰী। এইখনৰ বিষয়ে ক'ব লগা একো নহয়। চোখেৰ বালি সুন্দৰ অৰিজিন বঙালী উপন্যাস, পঢ়িবলৈ বহুত ভাল, পঢ়িব লাগে। আমাৰ সাহিত্যৰ লগত জড়িত প্ৰায়ভাগ মানুহে প্ৰেমচন্দৰ নাম শুনিছে। হিন্দী ভাষাত তেওঁ ৰচনা কৰিছিল আৰু চুটিগল্প লিখিছিল তেখেতৰ এই চুটিগল্প সংকলনৰ অসমীয়া অনুবাদ এইখন প্ৰেমচন্দৰ চুটিগল্প অনুবাদ কৰিছে মামণি ৰয়ছম গোস্বামীয়ে আৰু প্ৰকাশক নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া। ভাৰতীয় সাহিত্য আৰু বহুত ভাল চুটিগল্প, পঢ়ি ভাল লাগে। এইখন কিতাপ মেঘনাদ। যিদিনা দেখিছিলোঁ কিতাপখন এনেই কিনি লৈ আহিছিলোঁ, কিন্তু পঢ়ি এনেকুৱা এটা সোৱাদ পালোঁ নহয়। কিতাপখনৰ মেইন ৰাইটাৰ আছিল ফ্ৰান্সিস্কো লুই গোমেজ। ব্ৰাহ্মণ্যবাদৰ ওপৰত লিখা কিতাপ। অনুবাদ কৰিছে কমলেশ্বৰ বৰুৱা আৰু বৰুৱা এজেঞ্চি প্ৰকাশক। ব্ৰাহ্মণ্যবাদৰ ওপৰৰ কিতাপ, কিন্তু সঁচাকৈ পঢ়িব লগা ভাল ধুনীয়া কাহিনী, গতিশীল কাহিনীৰ এটা ভাল উপন্যাস, পঢ়িব লাগে। এইখন কিতাপৰ বিষয়ে কি ক'ম, সকলোৱে জানেই। এইখন মিছন ইণ্ডিয়া, যুৱ প্ৰজন্মৰ বাবে এক সপোন। কোনে লিখিছিল? ভাৰতৰ একমাত্ৰ ডাঙৰ সপোন দেখা ৰাষ্ট্ৰপতি APJ আব্দুল কালাম।
আৰু অনুবাদ কৰিছে সুৰেশ শৰ্মাই। তেওঁৰ সপোনবিলাকৰ বিষয়ে, ইণ্ডিয়াৰ বিষয়ে তেওঁ কি সপোন দেখিছিল, ভাৰতৰ কেনেকৈ মানে ডেভেলপ কাউণ্ট্ৰি হিচাপত নিব পাৰি, এইবিলাক সপোন তেওঁৰ এইখন কিতাপ পঢ়িলে গম পোৱা যায়। আৰু মানে পঢ়িব লাগে। আৰু এইখন কিতাপত তেখেতৰ যিবিলাক মতবাদ আছে, সেইমতে আমাৰ যুৱ প্ৰজন্ম, অকল যুৱ প্ৰজন্ম নহয়, সকলোৱে চলিব লাগে। বহুত ভাল কিতাপ। আনটাচেবল ভাৰতীয় সাহিত্যৰ এখন বহুত ধুনীয়া কিতাপ। এইখন অৰিজিন বঙালী কিতাপ। ৰাইটাৰ আছিল বনমালী গোস্বামী, কিন্তু ইংৰাজীত লিখা আছিল, বঙালী হ'লেও। আৰু অনুবাদ কৰিছে ডক্টৰ প্ৰফুল্ল কটকী ছাৰে, প্ৰকাশক জ্যোতি প্ৰকাশন। আনটাচেবল সেই সময়ৰ চীন আৰু ভাৰতৰ যুদ্ধ 1962 চনত, তাৰ ওপৰত লিখা কিতাপ। কিতাপখনত ধুনীয়া মানে বৰ্ণনা আছে, পঢ়িব লাগে। এখন বহুত ভাল ইণ্ডিয়ান ৰাইটাৰৰ মানে ভাল কিতাপ এখন, বহুতেই ভাল। আজিলৈ এৰিছোঁ।